अदालगुरि जिल्ला भेरगाव गोदानै लुफुंजानाय बिष्णु राभा भवन बेखेवदों। सानसेनि हाबाफारिजों भेरगाव राभा फरायसा आफादनि बानजायनायाव बेखेवबाय गोदानै लुफुंजानाय बिष्णु राभा भवन। हाबाफारियाव आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारी, भेरगाव ब्लक इउपिपिएलनि नेहाथारि दिपेन बर', भेरगाव बियाब राभा फरायसा आफादनि आफादगिरि नेहाथारि आरो गोबां दैदेनगिरि आरो फरायसा फरायसुलि रायजो राजानि हेफाजाबाव हाबाफारिखौ खुंफुंदों। राभा दिवस आमार सकलोर कारणे गुरुत्वपूर्ण दिन। আজি এই पवित्र दिनটোত আজি भेरगावत आमार उद्यमान माने युवकসকলে मिली फाले ইয়াত এটা प्रतिमूर्ति আজি ইয়াত স্থাপন কৰিলে আৰু আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়া আজি হেতু মুকলি কৰি দিলে। এইটো এজন মানে কি কয় আমাৰ সংস্কৃতিৰ গুৰু, কলা গুৰু, তেওঁৰ প্ৰতিমূৰ্তি আমাৰ একদমবাৰে সংস্কৃতিৰে আজিৰ দিনৰ বিশেষ ব্যক্তি আমাৰ জুবিন গাৰ্গে এইটো উদ্বোধন কৰাটো অত্যন্ত মানে মই ভাবোঁ অৰ্থপূৰ্ণ হৈছে আৰু ভেৰগাঁৱৰ নিচিনা ঠাইত তেওঁ আজি দিনটোত আহি ৰাইজৰ লগত লগ দিলে আৰু ইয়াৰ যিটো সভাগৃহ আজি এইটো সম্পূৰ্ণ হৈ পালে আজি আমি সেইটো উদ্বোধন কৰিব পাৰিলোঁ। গতিকে এটা বিশেষ দিনটোত বিশেষ মানে মহান পুৰুষৰ আজিৰ এই তিথিত আমি সেইবোৰ কাম ভেৰগাঁৱত কৰিব পৰাটো অত্যন্ত গৌৰৱজনক কথা। কোনটোৰ সভাগৃহ আমাৰ 1.5 কোটি টকা আৰু ষ্টেজতো 2-2.5 লাখ টকা হ'ব। মানে খুঁটি নাটি কি আছে মই নাজানো, সেইটো মুঠতে এতিয়া এইটো ব্যৱহাৰযোগ্য হৈ গ'ল।